নমস্কাৰ বন্ধুসকল, কালি প্ৰায় দেখা যায় আমাৰ হেল্থ কেয়াৰ যিটো আছে সেইটো যথেষ্ট অত্যন্ত ব্যয়বহুল। আজিকালি যদি আপোনালোকে হস্পিটেলাইজ হয়, বহুত টকা পইচাৰ প্ৰয়োজন হয়, বহুতে ট্ৰিটমেণ্ট কৰাব পাৰে। কিছুমান যিসকল আৰ্থিকভাৱে সবল তেখেতসকলেতো ট্ৰিটমেণ্ট ভালকৈ কৰাই লয়, কিন্তু আমাৰ বহুতে ভালকৈ ট্ৰিটমেণ্ট কৰাব নোৱাৰে বা আপোনাৰ কষ্ট পৰ্যন্ত গোটেইখিনি ধন আমাৰ ট্ৰিটমেণ্টৰ নামত খৰচ হৈ যায়। তাৰ অল্টাৰনেটিভ হিচাপে আমাৰ বহুত মানুহে অকল অটল অমৃত কাৰ্ড, আয়ুষ্মান কাৰ্ডলৈ আশা পালি ৰৈ থাকে। ঠিক তেনে নকৰি আৰু বজাৰ মাৰ্কেটত আৰু কিছুমান অপশ্যন এভেইলেবল আছে। বহুতে এই কথা নাজানে, তো সেই বিষয়ে আজি জাষ্ট ভিডিঅ'টো লৈ আহিছোঁ। ভিডিঅ'টো মন দি আপোনালোকে জানেনে, আয়ুষ্মান কাৰ্ড বা অটল অমৃত কাৰ্ড অকল BPL ফেমিলিৰ কাৰণে দিয়া হয়, আৰু BPLৰ বাহিৰে বাকীখিনি তেতিয়াহ'লে কি কৰিব? তেওঁলোকৰ কাৰণেতো একো অপশ্যন নাই, চৰকাৰেতো একো দিয়া নাই। তেওঁলোকৰ কাৰণে এটা মাৰ্কেটত অপশ্যন এভেইলেবল আছে। আপোনালোকে এটা হেল্থ ইঞ্চুৰেঞ্চ কাৰ্ড আপোনালোকে নিজে নিজে কৰাই ল'ব পাৰে। আৰু হেল্থ ইঞ্চুৰেঞ্চ কাৰ্ড ক'ত কৰিব? আপুনি সেয়া আপোনালোকৰ যিকোনো বেংকৰ যদি একাউণ্ট আছে, আপোনালোকৰ ষ্টেট বেংক, ইউনিয়ন বেংক, অন্ধ্ৰ বেংক বা HDFC বেংক, ICICI, এনেকুৱা যিকোনো বেংকত এইবিলাক হেল্থ ইঞ্চুৰেঞ্চ এভেইলেবল। বা LICটো কৰিব পাৰে, ষ্টাৰ হেল্থ কৰিব পাৰে, ভাৰতী AXA, ইফকো টকিঅ', এনে নানা ধৰণৰ কোম্পানী কিছুমান আছে, তাতো আপোনালোকে কৰাব পাৰে। প্ৰাইভেট বা গভৰ্ণমেণ্ট দুয়োটাতে আপোনালোকে হেল্থ ইঞ্চুৰেঞ্চ কৰাব পাৰে। এতিয়া হেল্থ ইঞ্চুৰেঞ্চ কেলেই কৰাব লাগে আৰু কোনে কৰাব পাৰে? হেল্থ ইঞ্চুৰেঞ্চ সকলোৱে কৰাব পাৰে। আপোনালোকৰ তাতে ইনকামৰ কোনো কথা নাই। আপোনালোকৰ যিমান ইনকাম আছে সেইটো হিচাপত দেখা আপোনালোকে হেল্থ ইঞ্চুৰেঞ্চ এটা কৰাব পাৰে। এতিয়া হেল্থ ইঞ্চুৰেঞ্চ কৰালে কি লাভ হয়? হেল্থ ইঞ্চুৰেঞ্চ কৰালে এটাই লাভ হয়, য়ং এজত আপোনালোকে বেমাৰ নোহোৱা সময়ত যদি হেল্থ ইঞ্চুৰেঞ্চ কৰে, তেতিয়াহ'লে 2 বছৰ বা 3 বছৰ ৱেইটিং পিৰিয়ড থকাৰ পিছত আপোনালোকৰ সকলোবোৰ বেমাৰ তাতে কাভাৰ হৈ যায়। আৰু যিসকলৰ বেমাৰ আছে বা কিবা অসুখত ভুগি আছে, তেখেতসকলে যদি কয় দেখাই দিয়ে, তাৰ ওপৰত কোম্পানীয়ে বিবেচনা কৰি তেখেতসকলৰ প্ৰিমিয়ামটো বঢ়াই মেলি তেখেতে হেল্থ ইঞ্চুৰেঞ্চ পাই যায়। তো সেইটো কৰিলে কি লাভ হয়? ছাপ'জ আপোনালোকে 3 লাখ টকাৰ হেল্থ ইঞ্চুৰেঞ্চ এটা কৰিছে, তাতে হস্পিটেলৰ বিল হ'ল 3 লাখ টকা, তেতিয়াহ'লে আপোনালোকে তাত 3 লাখ টকা দিব নালাগে। তেওঁলোকে কোম্পানীৰ পৰাই ডাইৰেক্ট পইচাটো লৈ ল'ব। তাত এতিয়া আপোনাৰ বাৰ্ডেন এটা কমি যায়। আৰু সেয়া আপোনালোকে আপোনাৰ নিজৰ কাৰণে কৰিব পাৰে বা আপোনাৰ গোটেই পৰিয়ালৰ কাৰণে আপোনালোকে হেল্থ ইঞ্চুৰেঞ্চ এটা কৰিব পাৰে। আৰু হেল্থ ইঞ্চুৰেঞ্চটো এইকাৰণে কৰিব লাগে, হেল্থ ইঞ্চুৰেঞ্চটো একচুৱেলি আপোনাৰ নিজৰ কাৰণে, আৰু ইয়াৰ বেনিফিট আপুনি জীয়াই থাকোঁতে আপুনি ল'ব পাৰিব। LIC সকলোৱে কৰে। LICটো জেনেৰেশ্যনৰ কাৰণেহে LICটো কৰা হয়, কিন্তু হেল্থ ইঞ্চুৰেঞ্চটো সেইটো স্পেচিয়েলি আপোনাৰ কাৰণে অত্যন্ত জৰুৰী। সকলোৰে হেল্থ ইঞ্চুৰেঞ্চ থকাটো অত্যন্ত জৰুৰী মই ভাবোঁ। চ' যদি ভিডিঅ'টো ইনফৰ্মেটিভ লাগিছে, তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।